हेलो फ्रेंड्स আজি মানে ভাবিলো এঠাইলৈ ফুৰিবলৈ যাওঁ আৰু ফুৰিবলৈ যোৱাতে ভাবিলো আৰু এটা ভিডিঅ' কৰি গৈ থাকো ঠাইটো হৈছে মানে আমাৰ গোৱালপাৰা জিলাৰ শ্ৰীসূৰ্য মন্দিৰলৈ যাম বুলি ভাবিছো এতিয়া মোৰ এজন ফ্ৰেণ্ডো আহি আছে মানে ফ্ৰেণ্ডজনৰ লগত আমি দুইজনে যাম বুলি ভাবিছো এতিয়া ভিডিঅ'টো চাই থাকিব আহি আমি মই ৰাহুলক লগ পালো এতিয়া আমি ৰাহুল তো বাইক চলা মই পাছত ভিডিঅ' কৰি গৈ থাকিম বল ৰাহুলক বাইক চলাব দিলো আৰু গৈ থাকো আমি Was it the voice? Was it the fire burning in me? All of the noise turned into choirs of harmony. এতিয়া আহি আমি মাটিয়া বজাৰ পালো আৰু এতিয়া আমি 46 SS 46 হাইৱেত উঠি আছো আৰু আপোনালোকে যদি গুৱাহাটীৰ পৰা আহে আহি দুধনৈৰ পৰা এইটো ৰাস্তা হয় ডাইৰেক্ট দুধনৈ আহি মাটিয়া বজাৰ পাব মাটিয়া বজাৰৰ পৰা এনেকৈ চিধাকৈ গ'লে আপোনালোকে শ্ৰীসূৰ্য পাহাৰ পাব এতিয়া আহি আমি দমনি পেট্ৰল পাম্প পালোঁ এতিয়া অলপ বাইকখনকো খুৱাই লওঁ বুলি ভাবিছোঁ তাৰপিছত আমি তেলখিনি ভৰাই আমি পুনৰ যাত্ৰা আৰম্ভ কৰিম আহি আমি এতিয়া মৰনৈ ইণ্ডাষ্ট্ৰিয়েল এৰিয়া পালোঁ এইটো আপোনালোকে চাওক ইয়াত ইণ্ডাষ্ট্ৰি আছে বহুত ইণ্ডাষ্ট্ৰিয়েল এৰিয়া হয় এইটো এনেকৈ আহি আমি সৈনিক স্কুল পালোঁ এতিয়া যাম আৰু 2 কিলোমিটাৰ আছে মাত্ৰ আৰু ইয়াতো এটা ইণ্ডাষ্ট্ৰি আছে এইটো নতুনকৈ হৈ আছে HP গেছ কোম্পানী হয় এইটো নতুনকৈ আহিছে এতিয়াও কাম সম্পন্ন হোৱা নাই চাওক আপোনালোকে এতিয়া আহি পালোঁ আমি এতিয়া ষ্টেট হাইৱেৰ পৰা আমি লেফ্ট চাইডে যাব লাগিব লেফ্ট চাইডে এনেকৈ অলপ দূৰ গ'লে এখন গেট আছে তাত এতিয়া আহি পালোঁ আমি শ্ৰীসূৰ্য পাহাৰত এতিয়া
এইফালে এইফালে আগত বটিং কৰিব পাৰিছিল এতিয়া কৰোণাৰ ছিজনৰ কাৰণে হয়তো বটিংখন দেখোন উঠাই ৰাহুল এতিয়া কেনে লাগছে ভাল লাগছে ঠিক আছে এতিয়া আমি আজি মানুহৰ নাই আজি মানুহ নাই বুলিয়ে ক'ব পাৰি কাৰণ কৰোণাৰ ছিজনৰ কাৰণে হয়তো মানুহবিলাক অহা নাই কিন্তু এনে বহুত মানুহ থাকে ইয়াত এইটো বহুত ভাল চাওক না কি ধুনীয়া লাগিছে এইটো এটা শিৱলিংগ হয় ভাগৰ লাগি গৈছে আমি ঘূৰি ঘূৰি ভিডিঅ'টো দীঘল হৈ আছে কাৰণ আপোনালোকক গোটেইবিলাক বস্তু দেখাবলৈ চেষ্টা কৰি আছোঁ যদি দীঘল নকৰোঁ কিছুমান বস্তু থাকি যাব তথাপিও গোটেইখিনি দেখাব নোৱাৰিলেও আপোনালোকক বহুতখিনি দেখাবলৈ চেষ্টা কৰিছোঁ চাই থাকিব আপোনালোকে ৰাহুলো আহিল ইয়াত চাই লওক আপোনালোকে প্ৰাচীন কীৰ্তিচিহ্ন কিছুমান আছে আৰু ভগ্নাৱশেষ কিছুমান আছে আপোনালোকে চাই লওক আৰু এইখন আপোনালোকে পঢ়িব স্ক্ৰীনশ্বট মাৰি লওক এইটো শ্ৰীযত থকা সূৰ্য মন্দিৰ হয় সম্পূৰ্ণ কাম এতিয়াও হয়তো হোৱা নাই আপোনালোকে এবাৰ আহিলে হয়তো সম্পূৰ্ণ কাম হোৱা দেখিব এইটো সূৰ্য দেৱতাক পূজা কৰা হয় ইয়াতে শ্ৰীসূৰ্য পাহাৰখন তিনিটা ধৰ্মৰ সংগমস্থলী বুলিও কোৱা হয় কাৰণ ইয়াত জৈন ধৰ্ম বৌদ্ধ ধৰ্ম আৰু হিন্দু ধৰ্মৰ দেৱ দেৱীৰ প্ৰতিমূৰ্তি পোৱা গৈছিল আৰু আটাইবোৰ প্ৰাচীন আৰু শিলত খোদিত হয় সেইকাৰণে তিনি ধৰ্মৰ সংগমস্থলী বুলিও কোৱা হয় এইফালে এটা গুহা নিচিনা আছে কি হয় আপোনালোকে কিবা নাম আছে যদি কমেন্টত জনাবচোন Feel like I'm floating through the air. The pain I felt is paid for, all is said and done. Oh, I am restricted, fixed upon the web. I need to kick the habit that my mind is breathing in. Break out
এতিয়া আমি ভিডিঅ'টো সমাপ্ত কৰিলোঁ আৰু পিছত লগ পাম আজিলৈ বাই Fearless.